নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে চিন্ময়ী ইডুকিৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ ছাবজেক্টৰ এখন MCQ কুৱেশ্যন পেপাৰ। ইয়াতে আমি গোটেই কুৱেশ্যন পেপাৰ আলোচনা কৰিম আৰু লগতে ছল্ভ কৰি যাম। ইয়াতে দেখিবলৈ পাইছা এইখন এখন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ প্ৰি-টেষ্ট এক্সামিনেশ্যন অফ ক্লাছ 10 2023-24 English, full marks 45, each question carries 1 mark, time 2 hours. So let's start. প্ৰথমৰ পৰা আমি আলোচনা কৰিবলৈ গৈ আছোঁ। One of the words only one in the entire valley mean. ইয়াতে only one in the entire valley অৰ্থটো কি বুজাইছে তাক সুধিছে। অপশ্যনত আছে A majestic, B imposing, C solitary, D unique. গতিকে তোমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি solitary, একেবাৰে অকলশৰীয়া আছিল, গতিকে উত্তৰটো হ'ব অপশ্যন চি। 2 আছে what was the most likely response that the postmaster expect in Lance's second letter. ইয়াতে কৈছে পোষ্টমাষ্টাৰজনে লেন্সৰ দ্বিতীয় চিঠিখনত কেনেকুৱা ধৰণৰ উত্তৰ বিচাৰিছিল, আশা কৰিছিল। অপশ্যন এত আছে ডিসএপইণ্টমেণ্ট, বি গ্ৰেটিটিউড, চি শ্বক, ডি সৰফুল। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰেটিটিউড। লেন্সয়ে কৃতজ্ঞতা জনাব বুলি আশা কৰিছিল। 3 আছে Lancer was an ox of a man because অপশ্যনত আছে he was very fat like an ox, he slept like an ox, he could run like an ox, he worked like an ox. লেন্সয়ে খাগৰ দৰে কাম কৰিব পাৰিছিল, গতিকে অপশ্যন শুদ্ধ উত্তৰটো হ'ব ডি he worked like an ox. Next আছে 4 নম্বৰ the field of corn dotted with flowers means that the dotted with flowers মানে কি বুজাইছে। ইয়াত অপশ্যন আছে not a single flower was bigger than a dot, the flowers were scattered across, the flowers were shaped like dots, the flowers had shrunk in size. ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি the flowers were scattered across. Next, question 5 আছে how does Nelson Mandela define the meaning of courage. অপশ্যন আছে triumph over fear, triumph over love, C number triumph over selfish, triumph over poverty. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন এ triumph over fear. Next, question 6 what as Mandela says does depth of oppression create, A oppressed, B heights of character, C poverty, D lack of freedom. ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন বি heights of character. Next, 7 number according to Mandela what is the greatest wealth of a nation. Option A minerals, B gems, C diamonds, D people. ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি people. 8 নম্বৰলৈ মন কৰা what comes more naturally to the human heart according to Mandela. অপশ্যন আছে A unity, B hatred, C love, D racial dominations. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন চি love. 9 নম্বৰলৈ চোৱা A non-racial government means অপশ্যন এ আছে which is based on skin color, অপশ্যন বি which is not based on skin color, অপশ্যন চি which is based on corruption. ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন বি which is not based on skin color. Next, 10 নম্বৰলৈ চোৱা Cork is famous for অপশ্যন আছে A tea, B আছে কাৰ্টুন, C কফি, D ৰাবাৰ. ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কফি. 11লৈ চোৱা এতিয়া which is the best time of the year to visit Cork. বছৰৰ বেষ্ট টাইম কৰ্ক ভিজিট কৰাৰ কাৰণে কোনটো মাহ হয়। অপশ্যন এ আছে মাৰ্চ টু আগষ্ট, বি আছে এপ্ৰিল টু জুন, চি আছে জুন টু ছেপ্টেম্বৰ, ডি আছে ছেপ্টেম্বৰ টু মাৰ্চ। তো গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ছেপ্টেম্বৰ টু মাৰ্চ। অপশ্যন 12 চোৱা এতিয়া হোৱাট ইজ দ্য ট্ৰেডিশ্যন অফ কৰ্গী হোমছ। এ আছে হস্পিটেলিটি, বিত আছে ব্ৰেভাৰী, চিত আছে ভেলোৰ, ডিত আছে কাৰেজ। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব এ অপশ্যন এ হস্পিটেলিটি।
Next 30 number, where was tea first drunk? চা প্রথমবার কত খোয়া হয়েছিল? অপশন এ রাশিয়া, বি ইউরোপ, সি চাইনা, ডি জাপান। তো ইয়াতে তোমালোকে জানাই উত্তৰটো হ'ব অপশন সি চাইনা। নেক্সট আছে 14 number, what did Bodhidharma card off to prevent feeling sleepy during meditations? অপশন এ আছে হেয়ার, বি আছে ইয়ার, সি লিম্বস, ডি আছে আইলেটস। তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশন ডি আইলেটস। নেক্সট 15 number, who was speaking in a high pitched voice? অপশন এ আছে রাজবীর, বি আছে টি ভেন্ডর, সি আছে প্ৰাঞ্জল, ডি আছে মিস্টার বৰুৱা। 15 নম্বৰ তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি টি ভেন্ডৰ। Next 16 number, what was Horace done by allergic to? Option A smell of flowers, B dust, C the dog, D milk. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশন এ smell of flowers. Next 17, what was Horace done by do in jail? Option A আছে clean floor, B আছে accountant, C আছে typist, D আছে assistant librarian. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশন ডি assistant librarian. Option next 18 number, what was the piece of evidence against Horace done by? Option A আছে his footprint, B আছে his gloves, option C his fingerprints, D আছে his lips. ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশন C his fingerprint. Question 19, Horace Dunby was fond of? Option A আছে watching movies, B আছে listening to music, option C going to public parks, option D regarding rare and expensive books. ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশন নম্বৰ ডি reading rare and expensive books. Next 20 number, Horace Dunby was an expert. Option A আছে mason, B lawmaker, C goldsmith, option D আছে musician. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশন বি lawmaker. Next 21, who was standing in the room with a pistol in his hand? Option A আছে Ausable, B আছে Fowler, C Max, D আছে A waiter. শুদ্ধ উত্তর হবে অপশন সি ম্যাক্স। Next 22, how did Fowler really feel before entering the room? Option A আছে boring, B আছে excited, C entertained, D আছে relaxed. 22 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন A boring. 23, Max became nervous because option A আছে he got scared of Ausable, B আছে he thought the police had come, C আছে the door was unlocked, D আছে Ausable did not get up to open the door. ইয়াতে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ অপশন B he thought the police had come. Next 24, actually the door was knocked at by A as Henry the waiter, B Ausable assistant, C the police, D the hotel manager. শুদ্ধ উত্তৰ হ'ব অপশন A Henry the waiter. Section B 25, the main contrasting idea suggested in the poem A Tiger in the Zoo is that of option A strength and weakness, B nature and culture, C beasts and mortals, D confinement and freedom. ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশন ডি confinement and freedom. Next 26, the last voyage that the tiger in the case hears is of A visitors, B patrolling cars, C moving train, D running bus. ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশন বি patrolling cars. Next 27, the tiger's brilliant eyes reveal that he A hopes to be free and in the wild someday, B is looked after well and is nourished and healthy, C enjoys staring at the bright stars each night, D is well rested and hence
wide awake. The right answer will be option A, hopes to be free and in the world someday. Next 28, dash where plums deer pass. Here the word plump means option A, old and weak, B, healthy and strong, C, small and beautiful, D, big but weak. ইয়াতে সঠিক এনসাৰটো হ'ব অপশ্যন বি, হেল্ডি এণ্ড ষ্ট্ৰং। নেক্সট 29, Amanda was dash. Amanda কেনেকুৱা আছিল? A, angry girl, B, moody girl, C, selfish girl, D, silly girl. তো ইয়াতে রাইট এনসাৰ হ'ব তোমালোকৰ অপশ্যন বি, moody girl. Next 30 number, Amanda yearned for option A, love, B, friendship, C, respect, option D, freedom. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন D, freedom. Next 31, dash a mermaid drifting blissfully. Here the word drifting means option A, moving fast, B, relax, C, moving slowly, D, flying. ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, moving slowly. Next 32, what mania do human beings suffer from? Option A, mania of love, B, mania of possessing things, C, mania of eating food, D, mania of sleeping. ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, mania of possessing things. Next 31, what is the meaning of whine? Option A, beverage, B, shout, C, sing, option D, ইয়াতে দেখা নাই কিন্তু দেখা পোৱা নাযায় কিন্তু ডিত আছে ক্রাই। তো ইয়াতে সঠিক উত্তৰটো হ'ব অপশ্যন ডি, তোমালোকৰ ক্রাই। Here is 34, according to the poet, which of these is not done by animals? A, self-contained, B, so placid, C, whip, D, showing of tokens. Animals, ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, whip. Next 35, the poet uses the ball as a symbol of the boy's option A, sense of adventure, B, carefree childhood days, C, ability to bounce back, D, extended family. ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন বি, carefree childhood days. 36, where was the boy staring down? Option আছে the sea, B আছে the ocean, of C the harbor, D the lake. ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন C, the harbor. 37, why does the poet decide not to console the boy? Option A, he is busy, B, he is indifferent, C, it will be of no use, D, he is happy. ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন চি, ইট উইল বি অফ নো ইউজ। এতিয়া ছেকশ্যন চি লৈ আহিছোঁ। 38, দ্য টিচাৰ গেভ আছ ডেজ গুড এডভাইচ। অপশ্যন এ আছে মেনি, বি আছে মাছ, চি আছে ফিউ, ডি আছে এনি। তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব কি মাছ, যেহেতু এডভাইচৰ কথা কোৱা হৈছে। Number 39, the examination is compulsory for dash students. তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন ডি, all. 40 number, the old man leaves dash hand to mouth. এই অপশ্যন আছে on, by, for, from. তো শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন ডি, from. Next 41, the boy is sitting dash his reading table. তো অপশ্যন আছে on, in, at, over. the ইয়াতে সঠিক এনসাৰটো হ'ব অপশ্যন চি, at. ইয়াতে যোৱা 42, which tense is used to express general truth and facts? তো অপশ্যন আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ, বি আছে প্ৰেজেণ্ট ইনডিফিনিট, চি আছে প্ৰেজেণ্ট পাৰফেক্ট, ডি আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তো সঠিক উত্তৰটো হ'ব তোমালোকৰ অপশ্যন বি, প্ৰেজেণ্ট ইনডিফিনিট, যেহেতু ইয়াতে চিৰসত্য বাক্যৰ কথা কোৱা হৈছে। তো নেক্সট
43 we two dash friends for long অপশন এ আছে are b আছে where c আছে has been d আছে have been তো ইয়াতে আছে যেহেতু we two have been হব অপশন ডি হব উত্তর তো নেক্সট আছে 44 he dash ইউরোপ রিসেন্টলি তো রিসেন্টলি আছে ইয়াতে তোমালোকে মন কৰা তো ইয়াতে উত্তৰটো হ'ব তোমালোকৰ অপশন সি ভিজিটেড নেক্সট আছে 45 the teacher said to Reva why are you so late the indirect speech of it is option A আছে the teacher asked Reva why is she so late B আছে the teacher asked Reva why she was so late option C আছে the teacher asked Reva why was she so late option D আছে the teacher asked Reva why she is so late তো ইয়াতে সঠিক উত্তৰটো হ'ব the teacher asked why she was so late option B ধন্যবাদ গতিকে এইখিনিয়ে আজি এমচিকিউ প্ৰি টেষ্ট কুৱেশ্যন পেপাৰ্ছখন এই কুৱেশ্যন পেপাৰত থকা কুৱেশ্যনখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা আৰু পঢ়িবা আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে জনাও যে প্ৰি টেষ্ট এমচিকিউ কুৱেশ্যনছ অফ মেথছ সায়েন্স আৰু ছ'চিয়েলৰ ভিডিঅ' লাগে যদি তেনেহ'লে মোক কমেণ্টত জনাবা গতিকে ধন্যবাদ আজি ইমানেই আৰু পৰৱৰ্তী ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ